অসমৰ গৌৰৱ অসমৰ কীৰ্তিচিহ্নবোৰ হয় বন্ধুসকল বিভিন্ন সময়ত বিদেশৰ পৰা অসমৰ এই কীৰ্তিচিহ্নসমূহ দৰ্শন কৰিবলৈ লক্ষাধিক মানুহৰ আগমন হয় অতি দুখৰ বিষয় যে বন্ধুসকল বিভিন্ন কাৰণবশতঃ অসমৰ এই কীৰ্তিচিহ্নসমূহ প্ৰায় নিঃশেষ হ'বলৈ ধৰিছে বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি কেইটামান বিশেষ কীৰ্তিচিহ্নৰ বিষয় লৈ আলোচনা কৰিম নমস্কাৰ বন্ধুসকল মই মানেছো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ কাৰেংঘৰ বন্ধুসকল শিৱসাগৰ চহৰৰ পৰা প্ৰায় 13 কিলোমিটাৰ পূবে গড়গাঁৱত এই কাৰেংঘৰ অৱস্থিত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1751 চনত এই ৰাজপ্ৰসাদ বা কাৰেংঘৰটো নিৰ্মাণ কৰাইছিল বন্ধুসকল এই কাৰেংঘৰ মাটিৰ ওপৰত 5 মহলা আৰু মাটিৰ তলত 2 মহলা আছে একেবাৰে তলৰ মহলাৰ পৰা তলাতল ঘৰলৈ গোপনে অহা যোৱা কৰিব পৰাকৈ প্ৰায় 16 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটি সুৰংগ পথ আছিল শিৱসাগৰ চহৰৰ 37 নং পথৰ দাঁতিত 1746 চনত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই এই বিশেষ ঘৰটো নিৰ্মাণ কৰাইছিলে বন্ধুসকল ডিম্বাকৃতি এই দুমহলীয়া ঘৰটো প্ৰধানতে খেল ধেমালি উপভোগ কৰিবলৈ ব্যৱহৃত কৰা হৈছিল আৰু ৰজাঘৰীয়া বিভিন্ন অনুষ্ঠান ইয়াৰ ভিতৰচৰাত আয়োজন কৰা হৈছিল ধুদৰালি বন্ধুসকল 1687 চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহই এই বুৰঞ্জী প্ৰসিদ্ধ আলিবাটটো গোলাঘাটত নিৰ্মাণ কৰাইছিল কথিত আছে যে বন্ধুসকল ৰজাঘৰীয়া দায়িত্বৰ পৰা হাত সাৰিবৰ বাবে ধুদৰ বাহুদৰা গোসাঁই আৰু ভকতসকলক ধৰি অনাই এই আলিবাটটো নিৰ্মাণ কৰাৰ বাবে ইয়াৰ নাম ধুদৰালি দিয়া হয় ইয়াৰ দৈৰ্ঘ্য হ'ব পাৰে বন্ধুসকল 185 কিলোমিটাৰ অগ্নিগড় বন্ধুসকল তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত এই ঐতিহাসিক গড়টো বানৰজাই তেওঁৰ কন্যা উষাদেৱীক সুৰক্ষিত কৰি ৰাখিবলৈ নিৰ্মাণ কৰিছিলে এইটো উষাদেৱী কাৰেংঘৰ আছিলে বন্ধুসকল বৰ্তমান এক অতি আকৰ্ষণীয় পাৰ্ক হিচাপে সজাই তোলা হৈছে মোমাইকটা ঘৰ বন্ধুসকল কামৰূপ জিলাৰ শৰাইঘাটৰ ওচৰত মোগলৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আহোম স্বৰ্গদেউ চক্ৰধৰ সিংহৰ নিৰ্দেশত সেনাপতি লাচিত বৰফুকনে এৰাতিৰ ভিতৰত এই গড়টো নিৰ্মাণ কৰাইছিলে বন্ধুসকল গড়টো নিৰ্মাণ কাৰ্যত হেলা কৰাৰ কাৰণে লাচিত বৰফুকনে নিজৰ মোমাইকক শিৰচ্ছেদ কৰাৰ বাবে গড়টোৰ নাম মোমাইকটা গড় হয় বন্ধুসকল অতি দুখৰ বিষয় যে এই গড়টো বৰ্তমান প্ৰায় নিশ্চিহ্ন হ'ল বন্ধুসকল আজিৰ ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব আজিলৈ আহোঁ বন্ধুসকল জয় অসম